মৰ্নিং সকলোকে কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে ময়ো ভালে আছোঁ ৰাতিপুৱা শুই উঠি একদম লগালগ ফ্ৰেছ হৈ মেলি এফালে যাব ওলাইছোঁ আজি যাব ওলাইছোঁ মোৰ আগৰ বিএ মই য'ত পঢ়িছিলোঁ মানে গ্ৰেজুৱেশ্যন য'ত কৰিছিলোঁ তো সেই কলেজখনত যাব ওলাইছোঁ মোৰ অলপ অফিচিয়েলি কাম আছে তো সেইবাবে যাব ওলাইছোঁ আৰু গা পা ধুই মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু এয়া ওলাই মেলি ৰেডি হ'লোঁ এফালে মা আহিব এতিয়া তেওঁ ওলাই আছে মই বোলো ব্লগটো আজি ষ্টাৰ্ট কৰি দিওঁ কি দেখাব পাৰোঁ আজি দিনটোত দেখাম আপোনালোক এফালে ওলাই মেলি হৈ গ'ল গৈ থাকোঁ প্ৰথম যেতিয়া গুৱাহাটী আহিছিলোঁ আৰু তেতিয়া এইখন পাঞ্জাবাৰীত থকা ষ্টেট মিউজিক কলেজত এডমিশ্যন লৈছিলোঁহি গ্ৰেজুৱেশ্যন তাতে কৰা তো বহুত ভাল হয় কলেজখন আপোনালোকে যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰে তেন্তে ল'ব পাৰে আৰু সেইখন মোৰ খুবেই প্ৰিয় কলেজ বুলি ক'ব লাগিব আৰু ব'লক আজি আপোনালোকক অলপ দেখাই দিম ভিডিঅ'ত গোটেই ক্লাছবিলাক দেখাব নোৱাৰিম অলপমান বাহিৰৰ পৰাই দেখাই দিম কলাক্ষেত্ৰ কিনাৰেদি এনেকৈ সোমাই এইটো গলি একেবাৰে মানে কলাক্ষেত্ৰৰ ছাইডতে আছে গলিটো এনেকৈ অকণমান সোমাই আহিব লাগিব তাৰপিছত সোমাই আপোনালোকে এখন ল কলেজ পাব ল কলেজখনৰ কিনাৰতে আমাৰ কলেজখন আৰু আহি পাইছোঁহি আৰু এইফালে কলাক্ষেত্ৰ গান বাজিয়ে থাকে এনি টাইম ভাল লাগে সঁচাকৈ আৰু এদিন বাৰু মই কলাক্ষেত্ৰৰ ব্লগ এটা আপোনালোকলৈ আগবঢ়াম চাওঁ বাৰু সোনকালে আগবঢ়াব চেষ্টা কৰিম এদিন আহিম কলাক্ষেত্ৰৰ যদি দেখাব পাৰোঁ আপোনালোকক এদিন ধুনীয়াকৈ এটা ব্লগ কৰিম গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আহি পাইছোঁহি আমাৰ ধুনীয়া কলেজখন এইখন হৈছে গেটখন দেখাই দিছোঁ এইখনেই হৈছে আমাৰ কলেজখন এতিয়া আপোনালোকক ভিতৰলৈ লৈ যাম ভিতৰলৈ সোমোৱাৰ আগতে আপোনালোকে দেখিব এয়া সৰস্বতী মূৰ্তি আৰু এখন ডাঙৰকৈ চাকি জ্বলি থাকে তাৰ পাছত ভিতৰত সোমাই দেখিব ধুনীয়াকৈ ফটোবিলাক তেওঁলোকে ডেকোৰেশ্যন কৰি ৰাখিছে আমাৰ কলেজখন এতিয়া নতুনকৈ বনালে বহুত ধুনীয়া কৰিলে আগৰখন দেখাম বাৰু এইখন আমাৰ এতিয়া নতুনকৈ বনালে এতিয়া মানে আগৰখন যিখন আছিলে সেইখন একেবাৰে আগফালে আছে আৰু সেইখন গোটেই অফিচ কৰি দিলে আৰু এইখিনি চব ৰুম ধুনীয়া আৰু এয়া চাওক ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈছে এইখনেই হৈছে আমাৰ কলেজখন পৰিৱেশটো বিৰাট ধুনীয়া একদম এইখন কলাক্ষেত্ৰ আৰু এয়া আমাৰ কলেজ এয়া আছিলে আমাৰ আগৰ কলেজখন এতিয়া অফিচ কৰি দিলে তথাপিও এক্সামবিলাক বাৰু হয় ভিতৰত হল আছে তাতে প্ৰগ্ৰেমবিলাক হয় আৰু এইখন এতিয়া নতুন কলেজখন আমাৰ এইখন এয়া প্ৰফুল্ল দাদা মোৰ কাম আছে অলপ অফিচৰ আৰু এইফালে ইমান ধুনীয়াকৈ চবেই আৰ্ট কৰি থৈছে আৰু এইখন হৈছে কেণ্টিন আৰু এইখন আমাৰ একদম নতুন কলেজখন এয়া সঁচাকৈ মানে ইয়াত পঢ়ি কিবা এটা বহুত মানে ভাল লাগিছিল ছাইডত ইফালে গান বাজিয়ে থাকে এনি টাইম কলাক্ষেত্ৰত যিহেতু মই প্ৰিন্সিপাল ছাৰক লগ কৰিব আহিছিলোঁ সেইবাবে ভাবিলোঁ আপোনালোককো ৰুমটো অকণমান দেখাই দিওঁ বুলি কিনো আছে সেয়াই আপোনালোকক অকণমান দেখাই দিলোঁ এয়া হৈছে ছাৰৰ ৰুম মোৰ কামখিনি হ'ল আৰু এতিয়া যাব লৈছোঁ ঘৰলৈ বুলি কাৰণ বিশেষ একো খাব নহ'লে জল্দি আহি গ'লোঁ তো সেয়াই আৰু অফিচৰ কাম যিহেতু জল্দি আহিবই লাগিব অলপমান এতিয়া গৈ ভাত পানী খাই মেলি আকৌ যাব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি ব'লক আৰু এইখন হৈছে কলাক্ষেত্ৰ এদিন আহিম ধুনীয়াকৈ ব্লগ কৰিবলৈ ধুনীয়াকৈ দেখাম আপোনালোকক আৰু এতিয়া যাবৰ কাৰণে ৰৈ আছোঁ 3 hours later ভাত পানী খাই মেলি আহি আকৌ পালোহি গুৱাহাটী ইউনিভাৰ্চিটি আৰু আজি বিশেষকৈ আপোনালোকক দেখাব নোৱাৰিম যিহেতু মোৰ কাম আছে আৰু দেৰি হ'ব মোৰ কামখিনি কৰোঁতে সেইবাবে যিখিনি পাৰিছোঁ অকণমান দেখাই দিছোঁ
ফাইনেলি মোৰ কামখিনি কৰি মেলি এতিয়া আহিছোঁ অকণমান বজাৰ, কাৰণ যিহেতু দেৱালী পালেহি, দেৱালীৰ বাবে কিবা ল'ব আহিছোঁ আৰু সেইবাবে আহি গ'লোঁ বজাৰলৈ। আহি পালোহি ঘৰ, ফ্ৰেছ হৈ মেলি এয়া লৈছোঁ চাহকাপ খাবলৈ বুলি। ইয়াৰ লগত আছে সৰু সৰু চিংৰা আৰু এইফালে জেলেপি আৰু চাটনি আছে চিংৰাৰ লগত খাবৰ কাৰণে লৈ লৈছোঁ। আৰু দেখিছেনে লাল চাহ লৈছোঁ, কাৰণ মই গাখীৰ চাহ একদম বেয়া পাওঁ। লাল চাহ মোৰ একদম ফেভৰেট হয়, লাল চাহে খাই ভাল পাওঁ। সেয়া লাল চাহ আৰু সেয়া আহি পাওঁতে পাওঁতে আৰু গধূলি হৈ গ'ল। এতিয়া ধুনীয়াকৈ একাপ চাহ খাব মন গৈছে, চাহকাপ খাই লওঁ। দেখাই দিছোঁ আপোনালোকক। A few moments later. আৰু এয়া ফুচকা আনিলোঁ, একেবাৰে ইউনিভাৰ্চিটিৰ পৰা অহাৰ পিছত আৰু ফুচকা লৈ আহিলোঁ। এতিয়া ধুনীয়াকৈ খাওঁ, বোলো অকণমান দেখাই দিওঁ। কাৰ কাৰ প্ৰিয় হয় কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট কৰিব কোনে কোনে ফুচকা খাই ভাল পায়। আৰু এয়া ময়ো এতিয়া ফুচকাৰ জুতিটো লৈ লওঁ তেনেহ'লে। এটাই আছে, খাই লওঁ। ফুচকা বুলি ক'লে মানে পূৰা পানী পৰি যায় ন মুখৰ পৰা। আৰু আপোনালোকে কমেণ্ট কৰিব দেই কোনে কোনে খাই ভাল পায়, মইতো বিৰাট ভাল পাওঁ। এইফালে আমাৰ চাওঁ কিমান ধুনীয়াকৈ লাইট লগাইছে, পূৰা চাৰিওফালে দেৱালী দেৱালী লাগি গৈছে নহয়নে বাৰু? সেয়া আমাৰ ধুনীয়াকৈ এনেকৈ লাইট লগোৱা হৈ গ'ল। ধুনীয়াকৈ দেৱালীৰ ভিডিঅ' দিম। এতিয়া অকণমান বজাৰৰ পৰা আহোঁ। ঘৰ বজাৰ কৰা ভিডিঅ' নেদেখালোঁ, কাৰণ দেখাই থাকোঁ আপোনালোকক বজাৰখন কিমানো দেখাই থাকিম, এখনকে দেখি আপোনালোকে আমনি পাব। সেইকাৰণে বজাৰ কি কি ল'লোঁ সেয়া নেদেখালোঁ, চব্জি বজাৰেই কৰিব আছিলে। আৰু এয়া চাওক চাৰিওফালে লাইট, দেৱালী মানেই পোহৰ নহয় জানো, একদম মনটো ভাল লাগি যায় ন দেৱালী বুলি ক'লে। আৰু বেছি দিন নাই নতুন বছৰ আহিবলৈ, বছৰটো চাওঁতে চাওঁতে শেষেই হ'ল। আজিকালি বৰ সোনকালে পাৰ হৈ যায় বছৰটো, ধৰিবকৈ নোৱাৰি। এতিয়া মাজত মাত্ৰ এটা মাহেই আছে, নৱেম্বৰটো সোমালে, এতিয়া ডিচেম্বৰ মাহটোৱে আছে, তাৰপিছত নতুন বছৰ আৰম্ভ হ'ব। আৰু ধুনীয়া ধুনীয়া ব্লগ আপোনালোকলৈ আগবঢ়াই থাকিম। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। দেৱালীৰ ধুনীয়া ধুনীয়া ব্লগ আপোনালোকলৈ আগবঢ়াম। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোক মৰম দিব আৰু আশীৰ্বাদ কৰিব। সেয়াই আৰু, তেনেহ'লে নতুন ব্লগত আকৌ লগ পাম। আজিলৈ বাই বাই, লাভ ইউ অল।